সো যেতিয়া আপুনি যেটো বস্তু ফিল কৰে হেতু যদি কাৰোবাৰ পৰা আপুনি পাই যায় অটোমেটিক্যালি ইউ ষ্টাৰ্ট ফলিং ফৰ দ্যাট পাৰসন সেই মানুহজন আপোনাৰ কাৰণে হয় নে নহয় সেই মানুহজনৰ লগত আপোনাৰ ফিউচাৰ আছে নে নাই সেইবোৰটো বহুত দূৰৰে কথা বা যেটো বস্তু ভয়েড বা যেটো খালি ঠাই আপোনাৰ জীৱনত থাকে সেইটো যদি কোনোবাই পূৰণ কৰি দিয়ে তেতিয়া আপোনাৰ এনেকুৱাই লাগে that he or she is the one এই ব্যক্তিজনে মোৰ কাৰণে ঠিক একেটা কাম যদি আকৌ বেলেগে কৰে তেতিয়া আকৌ আপোনাৰ কনফিউজন হৈ যায় যে মই ইয়াক ভাল পাওঁ নে তাক ভাল পাওঁ এইক ভাল পাওঁ নে তাইক ভাল পাওঁ সো সেই কাৰণে আপুনি প্ৰথমতে শিওৰ হ'ব লাগিব যে আপোনাৰ জীৱনৰ যেটো খালি ঠাই বা যেটো ভয়েড বুলি কয় হেতু কিয় হৈছে আৰু হেতু পূৰ কৰিবলৈ জানো আপোনাক কাৰোবাৰ প্ৰয়োজন আছে নে নাই নোহোৱাকৈ যদি আপুনি সেই ভয়েডটো কমপ্লিট কৰিব পাৰে তাতকৈ আৰু ডাঙৰ কথা একো নাই কিন্তু যদি সেই ভয়েডটো পুৰা কৰিবৰ কাৰণে আপুনি কাৰোবাক বিচাৰিছে আৰু সেই মানুহজনে আপোনাৰ ভয়েডটো পুৰা কৰিছে তেতিয়াহ'লে আপুনি অটোমেটিক্যালি তেওঁৰ প্ৰেমত পৰিবই কিন্তু সেই মানুহজন আপোনাৰ কাৰণে হয় নে নহয় কাৰেক্ট হয় নে নহয় আপুনি গমেই নাপাব কাৰণ আপুনি আপোনাৰ স্বাৰ্থতহে তেওঁক ভাল পালে কাৰণ আপোনাৰ যিখিনি খালি ঠাই সেইখিনি তেওঁ পূৰণ কৰিলে আৰু সেই কাৰণে তেওঁক ভাল পালে সো সদায় নিজৰ টাইম ল'ব নিজে বুজি চাব যে হয় নে নহয়